আজি 17 তাৰিখ মাৰ্চৰ 31 তাৰিখলৈকে বেছি দিন নাই, এই 13 দিন আছে অকল। এতিয়া মানে ফাইনেন্সিয়েল ইয়াৰ এণ্ডিং আমি চবেই জানো। মই মাননীয় গাড়ী মালিকসকলক জনাব খুজিছোঁ, লগতে অনুৰোধ কৰিব খুজিছোঁ তেওঁলোকৰ যদি তেনেকুৱা টেক্স দিব লগা আছে এই 31 তাৰিখৰ আগে যেন তেওঁলোকে আদায় দিয়ে। মানে কথাটো কি হ'ল, এতিয়া পুৰা চেকিং জোৰদাৰ চলি আছে। মানে আমাৰ বিভাগৰে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰে আমি বিভিন্ন গ্ৰুপত 5টা গ্ৰুপত আমি ঘূৰি আছোঁ, জিলাৰ চুকে কোণে আমি বিচাৰি আছোঁ তেনেকুৱা টেক্স ফিল গাড়ী ক'ত আছে নেকি এনেকুৱা। তো আমাৰ এই সৰু এটা ডিষ্ট্ৰিক্টত আজি তাৰিখত 13 কোটিতকৈ বেছি মানে এনেকুৱা এৰিয়া টেক্স মানে টেক্স নিদিয়াকৈ গাড়ী চলি আছে। তেওঁলোকক আমি অনুৰোধ কৰিছোঁ, আমি বহুতবাৰ চেষ্টাও কৰিছোঁ, আজি আৰু আমি অনুৰোধ কৰিব খুজিছোঁ আপোনালোকৰ যোগেদি যে তেওঁলোকে এই 31 মাৰ্চৰ আগে যেন টেক্সসমূহ আদায় দিয়ে। ইয়াতে কথা দুটা আছে। এটা হ'ল আপোনাৰ কমাৰ্চিয়েল গাড়ী মানে মাল টানা গাড়ী, পেচেঞ্জাৰ টানা গাড়ী, আৰু কিছুমান এনেকুৱা আছে প্ৰাইভেট LMB গাড়ী যিবিলাক আছে, 4চকীয়া গাড়ী, তেওঁলোকৰো কিছুমানৰ টেক্স ফেইল বা আধা টেক্স দিয়া আছে। তেওঁলোকে কেতিয়াবা পাহৰি যায়। তো মই অনুৰোধ কৰিম তেওঁলোকে যেন নিজৰ গাড়ীৰ হেৰিটো চাই লয়, টেক্স ভেলিডিটিটো কি আছে, আজিৰ তাৰিখত তেওঁতো টেক্সটো দিয়া আছে নে নাই বা দিব লগা আছে নেকি। কাৰণ চেকিংটো অকল ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে কৰা নাই, এটা আমি পুলিচ বিভাগৰ লগত একেলগে মানে প্ৰত্যেক পুলিচ ষ্টেচনত যিটো চেকিং চলি আছে তাতো এই কথাটো মানে সাঙুৰি লোৱা হৈছে। গতিকে কথাটো ইম্পৰ্টেঞ্চটো এইখিনিত আছে যে টেক্সটো নিজে দিলে, নিজে আগবাঢ়ি আহি যদি টেক্সটো জমা দিয়ে তেতিয়াহ'লে এই যে চেকিং কৰাত চালান দিয়াৰ পিছত যিটো বহুত মানে এক্সট্ৰাকৈ যিটো টেক্স আহি যায় ইয়াৰ পৰা মানে বাচি যায়, মানে হাত সাৰিব পাৰে। এতিয়া টেক্সটো দিব কেনেকুৱা যদি কোনোবা নাজানে, আমি বেছিভাগে জনা হৈছে আজিকালি, তথাপিও মই ৰাইজৰ জ্ঞাতাৰ্থে অলপমান ক'ব খুজিছোঁ। একো অসুবিধা নাই, আজিকালি চব অনলাইন কেছলেছ পে'মেণ্ট। যিকোনো কম্পিউটাৰ চেণ্টাৰত যায় আপোনাৰ নিজৰ গাড়ী নাম্বাৰটো ক'লে হ'ল যে মোৰ এইটো গাড়ী নাম্বাৰ, মোৰ টেক্সটো দিব লাগে। কম্পিউটাৰ চেণ্টাৰত মানে এইটো তেওঁলোকে অনলাইন পে'মেণ্ট কৰি দিব, তাৰপিছত ৰচিদটো হাতত ল'লে হ'ল, বা আমাৰ অফিচত আহি পেলাই দেখুৱাব পাৰে যদি কনফাৰ্ম নহয়। আৰু নহয় বোলে তেওঁলোকে জানিব ইচ্ছা আছে তেতিয়াহ'লে আমাৰ অফিচত আহক। আমাৰ অফিচৰ ষ্টাফে ৰুমৰ বাহিৰত মানে ঘৰৰ ভিতৰতে ৰুমৰ বাহিৰত, চেম্বাৰৰ বাহিৰত টেবুল লৈ পেলাই কণ্টিনিউ বহি আছে ৰেগুলাৰ। তাতে আহি সুধিলে ক'ত কেনেকুৱা কি কৰিব লাগে সেইটো সুন্দৰকৈ বুজাই দিব, আৰু সেই হিচাপে মানে অনলাইন জমা দিয়াৰ পিছত যিটো ৰচিদ পায় ৰচিদটো আমাৰ হাতত দিলেই হ'ল। মই আশা ৰাখিছোঁ ৰাইজে আমাৰ এই যিটো অনুৰোধটো তেওঁলোকে ৰক্ষা কৰিব, লগতে নিজৰ যিটো চালান হোৱাৰ পিছত এক্সট্ৰা যিটো মানে ওপৰঞ্চি মানে বেছিকৈ যিটো টেক্স হয় ইয়াৰ পৰা হাত সাৰিব পাৰে, সেইটোকে আশা কৰি মই ধন্যবাদ জনাই এইখিনিতে সামৰিলোঁ। ধন্যবাদ।